অমানবীয় উচ্ছেদ বন্ধ করো, তুমি আমার রাখি ভাই, অমানবীয় উচ্ছেদ বন্ধ করো, হিমন্ত বিশ্ব শর্মা বিজেপি সরকার ধন্যবাদ জ্ঞাপন কৰিছো। চাওক, এই প্ৰতিবাদ হৈছে জনতাৰ প্ৰতিবাদ। আমি জনতাৰ প্ৰতিবাদ নামেৰে আজি প্ৰায় 6খন জনতাৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আজি বাগবৰতো আমি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। ৰাইজৰ ব্যাপক সঁহাৰি, যথেষ্ট সঁহাৰি দিছে। গতিকে ৰাইজক আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাদী লোৱাৰ পিছতে, শপত গ্ৰহণ কৰাৰ পিছতে তেওঁ সংবিধানৰ শপত ঠিকেই খাইছে, কিন্তু সংবিধান তেওঁ মোহাৰি পেলাই অসমৰ মুছলমানসকলক বিশেষকৈ টাৰ্গেট কৰি অসমৰ মুছলমানসকলক কেতিয়াবা বলডোজাৰ সভ্যতাৰে মানে উচ্ছেদ কৰা, কেতিয়াবা মাদ্ৰাছা ভাঙি দিয়া, অৰ্থনৈতিকভাৱে মুছলমানসকলক পংগু কৰি দিয়া, এই যে এটাৰ পিছত এটা ষড়যন্ত্ৰ ৰচনা কৰি অসমৰ মুছলমানসকলক অসমৰ মানচিত্ৰৰ পৰা তিল তিলকে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ যি ব্লু প্ৰিণ্ট ৰচনা কৰিছে, ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, আমি নিন্দা কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি বাৰে বাৰে কৈছোঁ, যিসকল মানুহ উচ্ছেদিত হ'ল তেওঁলোকক পুনৰ্বাসনৰ ব্যৱস্থা হ'ব লাগে, আৰু উচ্ছেদ যদি ক'ৰবাত কৰিব লগা আছে মুখ্যমন্ত্ৰীয়ে আলাপ আলোচনা কৰি সেই অঞ্চলৰ মানুহখিনিক, যিহেতু অন্য বস্ত্ৰৰ বাসস্থান তেওঁলোকৰ মৌলিক অধিকাৰ, এই অধিকাৰখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু মুখ্যমন্ত্ৰী এইবোৰ কথা নুশুনি কেৱল মাত্ৰ মুছলমান হোৱাৰ বাবেই যধে মধে তেওঁলোকে যে গৰাখহনীয়া পীড়িত তেওঁলোকৰ যে ভূমি নাই, এই কথাখিনি মুখ্যমন্ত্ৰী শুনাৰ সময় নাই। তেওঁৰ কথা হ'ল যে মুছলমানক আক্ৰমণ কৰিব লাগে আৰু নেশ্যনেল লেভেলত তেওঁ TRPটো ল'ব লাগে, আৰু মুছলমানক আক্ৰমণ কৰি হিন্দু মুছলমানৰ পলাৰাইজেশ্যনটো কৰি তেওঁ ৰাজনীতিত ঠিকাই ৰাখিব লাগে। গতিকে এনেকুৱা ধৰণৰ নিকৃষ্ট আৰু ঘৃণনীয় আৰু নিম্ন খাপৰ পলিটিক্স নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক বাৰে বাৰে আমি আহ্বান জনাই আছিলোঁ। মুখ্যমন্ত্ৰী এইখিনি কথা শুনা নাই, যাৰ কাৰণে আমি জনতাৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অসমৰ মুছলমানৰ ওপৰত যদি বলডোজাৰ সভ্যতা চলাই থাকে, মাদ্ৰাছা যি ধৰণে তেওঁ আক্ৰমণ কৰিছে, মাদ্ৰাছা আক্ৰমণ যদি তেওঁ বন্ধ নকৰে, আৰু অসমৰ সংখ্যালঘুসকলৰ যিখিনি সাংবিধানিক অধিকাৰ, অন্য বস্ত্ৰৰ বাসস্থান, এইখিনি যদি দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে, জনতাৰ প্ৰতিবাদ বিস্তাৰ হোৱাৰ পিছতেই আমি নিজৰ অধিকাৰৰ বাবে যদি প্ৰয়োজনত পুলিচৰ গুলি বুকুত ল'বলগীয়া হয়, আমি প্ৰস্তুত হৈছোঁ। আমি গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আমি শদিয়াৰ পৰা ধুবুৰীলৈকে আমি খোজকাঢ়ি হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰত যাই নিজৰ অধিকাৰ আমি কেনেকৈ কাঢ়ি আনিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি আগবাঢ়িম। আৰু ইয়াৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জগৰীয়া হ'ব। চাওক, এইটো এটা হিটলাৰীয় স্বৈৰতন্ত্ৰৰ ৰাজতন্ত্ৰ। ইয়াত কোনো ধৰণৰ গণতান্ত্ৰিক শাসন ব্যৱস্থা নাই। ইয়াত মুছলমানৰ 35%, 65ত 35ত শাসন ব্যৱস্থা চলাইছে। 35%ক বাদ মুখ্যমন্ত্ৰীয়ে কয় যে আমি 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বনাম। মই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছোঁ যে 35%ৰ ওপৰত যি আক্ৰমণ চলাইছে, 35%ক যি ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে, এই 35%ক বাদ দি অসম 5খন ৰাজ্যৰ 1, 2, 3, 5 নম্বৰত নহয়, শেষৰখন ৰাজ্যৰ নাম্বাৰ পায় নে নাই সন্দেহ আছে। চাওক, বাল্য বিবাহৰ ওপৰত আমি কঠোৰ স্থিতি গ্ৰহণ কৰিছোঁ আজি 7 বছৰৰ পৰা। বাল্য বিবাহ যিকোনো মূল্যৰ বিনিময়ত অসমৰ সমাজ ব্যৱস্থাৰ পৰা বন্ধ হ'ব লাগিব। বিশেষকৈ সংখ্যালঘুসকল বাল্য বিবাহৰ কাৰণে কঙা হৈ পৰিছোঁ। বাল্য বিবাহ কেঞ্চাৰ বেমাৰতকৈ ভয়াৱহ হৈছে সংখ্যালঘু সমাজত। এইটো এটা আচলতে অপৰাধ নহয়, এইটো এটা ব্যাধি হৈ পৰিছে। গতিকে এই ব্যাধি ৰোধ কৰাৰ কাৰণে আমি ইমান দিনে কাম কৰিছিলোঁ, কোনেও ওলাই অহা নাছিলে। একমাত্ৰ সংবাদ মাধ্যমে আমাক যথেষ্ট সহায় কৰিছে। তেতিয়া পুলিচেও আমাক সহায় কৰা নাই, চাইল্ড লাইনেও সহায় কৰা নাই, হেল্থ ডিপাৰ্টমেণ্টেও সহায় কৰা নাই। কোনেও আজিওতো হেল্থ মন্ত্ৰী আজিলৈকে এইবিলাক কথা নকয়ে। আপোনাৰ দৃষ্টিত কেনেকুৱা? চাওক, গ্ৰেপ্তাৰ অভিযানত কিছু ত্ৰুটি ৰৈ গৈছে, আহুৱা ৰৈ গৈছে, সেইখিনি মুখ্যমন্ত্ৰীয়ে দূৰ কৰিব লাগিব। আৰু গ্ৰেপ্তাৰ হোৱাৰ পিছত কিছু মানৱীয় দিশ আছে। গতিকে এটা ৰাতিৰ ভিতৰতে আপুনি লাঠিৰে কোবাই আইনেৰে আপুনি বাল্য বিবাহ শেষ কৰিব নোৱাৰে। গতিকে সমাজত বাল্য বিবাহ কিয় কাৰণত হৈ আছে এইবিলাক বুজিব লাগিব, সমাজৰ পৰা মানুহক শিক্ষা দিব লাগিব, সমাজক উন্নতিৰ পথত আগুৱাই লৈ যাব লাগিব। হেল্থ ডিপাৰ্টমেণ্ট, ছ'চিয়েল ডিপাৰ্টমেণ্ট, চাইল্ড লাইন ডিপাৰ্টমেণ্ট এইবিলাক গায়ে গায়ে সোমাই দিব লাগিব, মহিলাসকলক আগবঢ়াই আনিব লাগিব। গতিকে লাঠি, আইন আৰু সমান্তৰালভাৱে মৰম আৰু সজাগতা আৰু শিক্ষাৰ পোহৰ যেতিয়ালৈকে এইকেইটা বস্তু একেলগে নিদিব, তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই এটা ৰাতিতে গড় বনাই যুদ্ধ জয় কৰিব নোৱাৰে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছোঁ, সকলোকে মাতি লৈ আলাপ আলোচনা কৰি মানুহৰ মাজত বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰক। আৰু এই গ্ৰেপ্তাৰৰ নামত যিখিনি কেনা ৰৈ গৈছে, গ্ৰেপ্তাৰৰ নামত যিখিনি অমানৱীয় দিশ আছে, সেই দিশখিনি আপোনালোকে উন্মোচিত কৰি সেই মানুহখিনিক সহায় সহযোগিতা কৰক।